বিশাল বাকদিতা মহানৈ পাৰতে আজোহা গাঁৱতে হাবুঙত পাতিছিল আহোম এটা ভেটি আছে বহু কাহিনী আছে বহু কাহিনী নমস্কাৰ বন্ধুসকল এতিয়া মই আছোঁ বৰ্তমান ডিমৌ মানে ডিমৌ অভিমুখে গৈ আছোঁ আৰু আপোনালোক সকলোৱে জানেই হাবুং এটি বিহুগীত খুব জনপ্ৰিয় হৈ উঠিছে আৰু সকলোৱে শুনিবলৈ পাইছে আৰু আজি ভিডিঅ'টি অলপ ব্যতিক্ৰম হ'ব চিম্পল হ'ব যিহেতু মানুহটোৱে মই চিম্পল গতিকে চিম্পল ভিডিঅ' বনাম গাড়ীখন আপোনালোকে দেখিবলৈ পাইছে গাড়ীখনত আছে মণ্টু গগৈদা যিজনে নেকি আমাৰ ধেমাজি জিলাৰ হৈ হাবুঙৰ হৈ এটি খুব সুন্দৰ বিহুগীত উলিয়াইছে আপোনালোক সকলোৱে শুনিছে ইতিমধ্যে তো আজি আমি তেখেতৰ লগত কথা পাতিম একচুৱেলি আমি যিটো আমি নৰ্মেল আমি কনভাৰচেশ্যন কৰোঁ এজনে সিজনৰ লগত গতিকে আমি সেইখিনি কথা সুধিম যে তেখেতৰ পৰিকল্পনা কেনেকুৱা আছিলে কেনেদৰে তেখেতে প্ৰস্তুতি চলাইছিলে কেতিয়াৰ পৰা কি কৰিছিলে গান গাওঁতে কিবাকিবি অভিজ্ঞতা লাভ কৰিছিলে নেকি তেখেতে সেই সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰিম আৰু এতিয়া বহুত বেছি ৰ'দ দি আছে গতিকে বেছি সময় নলগাওঁ আমি গাড়ীখনত বহোঁগৈ তেখেত গাড়ীখনত বহি আছে হাবুং এইফালে গীত বাজি থাকিব এফালে তেখেতৰ লগত কথা বতৰা আৰম্ভ হৈ থাকিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আশা আমি ভিডিঅ'টো একেলগতে কণ্টিনিউ কৰোঁ কাটকুট নহয় আৰু ধুনীয়াকৈ যাব আৰু ভিডিঅ'টো ভিডিঅ' চলি আছে বন্ধুদা এইফালে নমস্কাৰ কৰি দিয়ক নমস্কাৰ নমস্কাৰ বঢ়িয়া তো এতিয়া আমি একচুৱেলি গৈ আছোঁ ডিমৌৰ অভিমুখে ৰাস্তাটো যিহেতু ভাল আপোনালোকে জানেই প্ৰায়ভাগ লোকে ডিমৌলৈ আহিছে গতিকে এতিয়া আমি ডিমৌ গৈ আছোঁ বন্ধুদাই গাড়ী চলাই আছে আৰু এতিয়া আমি সৰ্বপ্ৰথমে কিছুমান প্ৰশ্ন কৰিম তাৰপিছত বন্ধুটোৰ পৰা অলপ বিহুগীতো শুনিম যিহেতু বিহুগীতৰ বাবে তেখেত জনাজাত সকলোৱে চিনি পায় তেখেতক গতিকে প্ৰথমতে বন্ধুদা মোৰ সৰু চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ আৰু এতিয়া বৰ্তমান যিহেতু মাঘ বিহু অৰ্থাৎ ভোগালী বিহু চলি আছে আজি ভোগালী বিহু আজি 15 তাৰিখ গতিকে বিহু বুলি আহিলে বন্ধুদা আমাৰ ঘৰলৈ আৰু সেইকাৰণে ওলাই আহিলোঁ যিহেতু হাবুং গীতটি খুবেই জনপ্ৰিয় হৈ উঠিছে আমাৰ গোটেই অসমত যিমান ঠাই আছে মোৰ প্ৰত্যেক জেগাতে অলপকৈ চিনাকি আছে বন্ধু বান্ধৱী আছে সকলোৱে সুধিছে যে ধেমাজি বন্ধুদাই মজা গাইছে বহুত ধুনীয়া গাইছে ক'ত কি ৰেকৰ্ডিং কৰিছে ইত্যাদি সকলোবোৰ প্ৰশ্ন আহিছে গতিকে মই যিমানখিনি পাৰোঁ আজি মোৰ ভিডিঅ'টি থ্ৰু দি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধুদাই এটি খুব এটা চেহেৰা যিটো চেহেৰাত নেকি বিহুগীত সোমাই থাকে বিহুগীত বুলিলে বন্ধুদাক আমি সকলোৱে চিনি পাওঁ আৰু হাবুং যিহেতু হুঁচৰি দলটো আছে আপোনালোক সকলোৱে জানে বিনময় তই চাই আছ ভিডিঅ'টো তইতো জানো গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক আমি অলপ প্ৰশ্ন শিতানলৈ যাওঁ তো বন্ধুদা প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ হাবুং গীতটো যে আৰম্ভ হ'ল এইটো কেনেকৈ মানে আৰম্ভ হ'ল আপুনি আৰম্ভণি কেনেকৈ হ'ল আমাক অলপ জনাব নেকি হাবুংটো একচুৱেলি মানে সঁচা কথা ক'বলৈ আমাৰ বিহু 18 চনতে বিহু টিমটো হ'ল হাবুং টিমটো অলপ এতিয়া মানে 18 চনতে ভাবিছিলোঁ যে হাবুং গীতটি মানে বাণীবদ্ধ কৰিম বুলি তেনেকৈ অকণমান কথাত থাকি গৈ লাষ্টত লকডাউন আহিলে লকডাউনে অকণমান হতাশ খোৱালে তাৰপৰা এইবাৰ বোলো ভাবিলোঁ এইবাৰ কৰোঁ সেয়া কৰি মোৰ লগৰ বন্ধু ধৈৰ্য বিকাশ সিহঁতি ক'লে দুটাই বোলে কৰোঁ সেয়া আৰু আৰম্ভ কৰিলোঁ ৰাইজে কেনেকুৱা পাইছে নাই খুব ভাল হৈছে সেইটো আৰু ক'বলগীয়া কোনো কথাই নহয় খুব ভাল লাগিছে কিন্তু তাৰ মাজতে আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আপোনালোকে আৰম্ভণিহে তাৰ পৰা কৈছিলে যে কৰিম বুলি ভাবিছিলে আপোনালোকে ইতিমধ্যে উলিয়ালে আৰু এতিয়া বৰ্তমান গোটেই অসমত বাজি আছে আৰু বহুত ঠাইত বাজিবলৈ বাকী আছে আৰম্ভ হৈছেহে যোৱা 11 তাৰিখে ৰিলিজ হৈছে গানটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব অনুপম বিতোপন দাদাৰ চেনেলটোত আছে এতিয়া আপোনালোকক সুধিব বিচাৰিছোঁ আপোনালোকে যিহেতু ভাবিছিলে যে হাবুঙৰ ওপৰত এটি গীত উলিয়াব লাগিব যিহেতু ধেমাজি হাবুং বিখ্যাত গোটেই অসম বিখ্যাত গতিকে সেই ঠাইৰ ওপৰত আপোনালোকে যেতিয়া গানটো উলিয়াম বুলি ভাবিছিলে তেতিয়া আপোনালোকে মানে কেনেধৰণে ভাবিছিলে যে আমুক সময়ত উলিয়াম বা আমুকটো বছৰত উলিয়াম কিমান দিন লাগিব অলপ ধাৰণা মনত আনিছিলে নে কেনেকুৱা ধৰণৰ কি কাম কৰিম সেইখিনি বিহুত আমি এইটো আগতেও বিহুত আমি গাইছোঁ বিহুত গাই থাকোঁতে মোৰ দাদা মানে হেৰি প্ৰণৱ দিহিঙীয়া জানমণি ফুকন তাৰপিছত আমাৰ অকণমান সজাই পূজাত দিছিলে আমাৰ নিৰঞ্জন গোস্বামী ছাৰ গোটেইসকলে আমি লগতে বিকাশ ধৈৰ্য মই আমি গোটেইখিনি একেলগতে বহি বহুত কষ্টৰে নামটো উলিওৱা হৈছিলে চবৰে কষ্ট আছে তাত আৰু বাকী গোটেই আমাৰ হাবুঙৰ টীম সকলোৱে মানে এইটো ৰায় দিছিলে নামটো ভাল লাগিছে বুলি সেয়া এতিয়া বাণীবদ্ধ কৰাৰ পিছত অকণমান বেলেগ এটা সুকীয়া হৈছে আৰু
হয় হয় খুব ধুনীয়া হৈছে আপোনালোকে এইটো ক'ত কৰিছিলেগে এইটো মানে আপুনি কেতিয়া ওলাই গৈছিলে ঘৰৰ পৰা আৰু ক'ত কৰিছিলেগে এতিয়া আপুনি বেছি দিন হোৱা নাই আমাৰ খুব কম টাইমত গীতটো কোৱা হ'ল এইটো আমি আপোনাৰ শিৱসাগৰ বালিঘাটত কৰিছিলোঁ কানাডা ষ্টুডিঅ' কানাডাই মিক্সিং চিক্সিং খুব ধুনীয়াকৈ কৰি দিছে আপোনাৰ সংগীত ধুনীয়াকৈ কৰিছে আমাৰ জানমণি ফুকন ককাইদেউ আৰু ঢোল বজাইছে বিশ্ব ৰক্তিম মোৰ ভাইটি আৰু মোৰ লগত আপোনাৰ বিকাশ ধৈৰ্য আমি গোটেইখন লগ লাগি ভাল লাগিলে প্ৰথম মানে ফাৰ্ষ্ট টাইম লাইফৰ ফাৰ্ষ্ট টাইম মানে বহুত ভাল লাগিলে আৰু তোৰ ভাল লগাটো ক'ব জনা নাই এতিয়া মানে বহুত ভাল লাগিলে আৰু ৰাইজে তাতে অকণমান আদৰি লৈছোঁ বুলি গম পাই আৰু বেছি ভাল লাগিছে খুব ভাল আপোনাৰ 11 তাৰিখে ৰিলিজ হৈছিলে আজি 15 তাৰিখ হৈছে আৰু অতি কম সময়ৰ ভিতৰতে খুব ধুনীয়া জনপ্ৰিয়তা লাভ কৰিছে আৰু অনুপম দাই যিটো চেনেল চলাই গৈছে বৰ্তমান আমাৰ অসমত সকলোৱে জানেই অনুপমলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল বহুত সহায় কৰিছে মোক সেও মোৰ ভাইটিয়ে ককাইদেউ বুলিয়ে মাতে খুব অনুপমে বহুত সহায় কৰিছে তাকে তেখেতৰ চেনেলটোৰ থ্ৰুদি যিবোৰ মানে এতিয়া ধৰি লওক এটা আচলতে প্ৰডাকশ্যন টাইপ হৈ গৈছে তেখেতৰ চেনেলটো আৰু এতিয়া মই খুবেই ভাল পাইছোঁ তেখেতে উঠি অহা নতুন চামৰ যিমান ল'ৰা ছোৱালী আছে ডাঙৰ সৰু ইত্যাদি সকলোকে চান্স দিছে সুবিধা দিছে তেখেতৰ চেনেলটোৰ থ্ৰুদি আমি নতুন বিহুগীত শুনিবলৈ পাইছোঁ এতিয়া বাজিয়ে আছে গাড়ীত বাজিয়ে আছে সৰুকৈ বজাই থৈছে বাৰু গানটো গতিকে আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকে ক'ত বাণীবদ্ধ কৰিছিলে গানটো এইটো শিৱসাগৰ বালিঘাট ষ্টুডিঅ'ৰ তেখেত নাম ষ্টুডিঅ'ৰ মালিকটো হ'ল মই মালিকজনৰ নামে কৈছোঁ আৰু কানাডা খুব প্ৰিয় ককাইদেউ হয় তেওঁ বৰ ধুনীয়াকৈ মিক্সিং চিক্সিং কৰি মোক আৰু নতুন মানে মানুহ হিচাপে বহুতখিনি আগুৱাই সহায় কৰিছে ধন্যবাদ মোৰ ফালৰ পৰাই আমাৰ চেনেলটোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ কানাডাক কানাডা ধন্যবাদ থাকিলে আৰু এইখিনিতে ময়ো এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ কানাডাৰ লগত মই এতিয়া নহয় আৰু 2-3 বছৰ আগৰ পৰাই মই তেখেতক চিনি পাওঁ মই এইটো ভিডিঅ' কৰিছিলোঁ বলম পিচকাৰী আপোনালোকে গীতটি শুনিবলৈ পাইছে চাগে সেই গীতটি মই ঢোলত বজাইছিলোঁ খালি মোৰ সৰু ভুল এটা হৈ গ'ল মই টি চিৰিজৰ পৰা চিধা গানটো উঠাই দিয়াৰ বাবে মোৰ কপিৰাইট লাগিলে যাৰ বাবে মই গীতটি ডিলিট কৰিব লগা হ'ল নহ'লে সেই গীতটিও বৰ ধুনীয়া ৰেছপঞ্চ পাইছিলোঁ মই মানে এদিনতে বহুত ভাল ৰেছপঞ্চ আহিছিলে খালি কপিৰাইট অহাৰ কাৰণে মই ডিলিট কৰিবলগীয়া হৈ গ'ল কিন্তু কানাডাই সেইটো বুজাইছিলে মোক ষ্টুডিঅ'ৰ কথাখিনি কেনেকৈ কি কৰিব লাগে কেনেকৈ কি বৰ সহায় কৰিছিলে তেখেতে মানে ভাইটি হিচাপে মোক খুব ধুনীয়াকৈ বুজাইছিলে আৰু তেতিয়াৰ মই কানাডাক চিনি পাওঁ আৰু যেতিয়া মই গম পালোঁ যে হাবুং গীতটিও কানাডাৰ এটা ষ্টুডিঅ'তে কৰা হৈছে মোৰ জানি খুবেই ভাল লাগিলে খুব বহল অন্তৰৰ মানুহ তেখেতৰ সৈতে আপোনালোকে কাম কৰিব পাৰিব ভালকৈ ল'বলৈ মন গৈছে মাজতে কৈছোঁ আমাৰ জানমণি ফুকন ডাঙৰীয়া তেওঁ মোক ককাইদেউ বহুত মোক মৰম কৰে বহুত এটা সুকীয়া মৰম ছিলে তেওঁ মোক দিছে তেওঁ মোক মানে আগবাঢ়ি যাবলৈ তেওঁ বহুতখিনি প্ৰেৰণা যোগাইছে সেইটো মোৰ ফালৰ পৰা একদম অশেষ ধন্যবাদ থাকিলে জানমণি দা ধন্যবাদ থাকিলে আপোনালোক সকলোলৈ আৰু আপুনি মানে এতিয়া যিহেতু হাবুং গীতটি আপোনাৰ প্ৰথম আৰম্ভণি ষ্টুডিঅ'ত আপোনাৰ প্ৰথম আপুনি খোজটি পেলাইছে গতিকে ভৱিষ্যতলৈ আপুনি মানে কিবা আৰু বেলেগ কিবা পৰিকল্পনা কৰিছে আৰম্ভ কৰিছোঁ যেতিয়া কৰিব লাগিব কিন্তু মনতে ভাবিছোঁ এতিয়াই বৰ আগতীয়াকৈ নকওঁ আকৌ তথাপিও চিন্তা কৰি আছোঁ বাৰু কৰিম ৰাইজে নিশ্চয়কৈ বিচাৰিব যিহেতু আপুনি এটিকি দেউতা ইমান ধুনীয়া আপুনি জনপ্ৰিয়তা লাভ কৰিছে মানুহে আপোনাক ইমান আদৰি লৈছে আপোনাৰ গীতটো গতিকে আশা কৰিছোঁ ৰাইজে নিশ্চয়কৈ আপোনাক জনাব যে আমুক দিনত আপোনাক কিন্তু গান এটা লাগিব বা বিহুতে হ'লেও আপোনাক গীত এটা বিচাৰিব বিহুৰ সময়ত আপোনাক নতুনকৈ বিহু গীতটি বিচাৰিব গতিকে আপুনি যদি গতিকে মণ্টুদাই কৈছে ইতিমধ্যে যে তেখেতে চেষ্টা কৰিব আৰু আগন্তুক দিনত তেখেতে আৰু ভাল গীত আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিব আমিও আশাবাদী যে মণ্টুদাৰ গীতসমূহ প্ৰচাৰ সোনকালে চলি যাওক সকলোৱে আদৰি লওক আৰু হাবুং বুলিলে এটা বেলেগ আৱেগ আছে আমাৰ মানুহৰ মাজত অন্তৰত আপোনালোকসকলে জানে গতিকে আপোনালোকে হাবুঙলৈ আহিব ফুৰিবলৈ হাবুং এখন ঐতিহাসিক ঠাই আপোনালোকে আহিব পাৰিব তাত ফুৰিবৰ বাবে আৰু আহিলে আমাক যোগাযোগ কৰিব আমি আছোঁ আমাৰ ঘৰৰ ওচৰতে আমাকো লগ কৰিব পাৰিব আমাকো লগতে লৈ যাব গতিকে ফূৰ্তি হ'ব আমি ফূৰ্তি কৰি ভাল পাওঁ মানুহ সেয়ে আমি বিহুৰ লগত জড়িত আৰু এতিয়া আমি ডিমৌৰ ফালে গৈ আছোঁ এতিয়া গৈ থাকিম তাৰ মাজতে এতিয়া ভিডিঅ'টো ইমানতে আমি বেছি দীঘলীয়া নকৰোঁ কিয়নো মণ্টুদাক আমি লগ পালোঁ থ্ৰুতে কিছুমান প্ৰশ্ন সুধিলোঁ আপোনালোকেও গম পালে মনৰ কথা আমি খোলা মনৰ মানুহ এনেকৈ কথা পাতোঁ যেনেকৈ আমি ভুল ভ্ৰান্তি নধৰিব যেনেকৈ আমি নৰ্মেলি কথা পাতোঁ মোকতো জানে আপোনালোকে আমি সেনেকৈ কথা পতা মানুহ আমি আৰ্টিফিচিয়েল আচলতে আমি নকৰোঁ চিম্পলি আমি কথা পাতোঁ গতিকে এতিয়া মণ্টুদাই গীতটি অলপকৈ গাব আৰু গতিকে গানটো অসীমজ্যোতি চেনেলটো ৰাইজে অকণমান চাব কষ্ট কৰিছোঁ গতিকে এতিয়া আমি মণ্টুদাৰ যিটো গীত অৰ্থাৎ হাবুঙৰ যিটো গীত সেই গীতটি আমি আকৌ এবাৰ লগাই দিম অলপ মণ্টুদাই অলপ গাব গতিকে গীতটো আৰম্ভ হওক
বিশ্বদা খুব ধুনীয়া চেও বজাইছে বিশ্বদা চেওটো গৈ লওক ৰক্তিম দা বিশ্বদা একদম চেলত বহুত ধুনীয়া বজাইছে আৰু আচলতে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে টিম ৱৰ্কটো মানে আপোনাৰ যোনটো টিম ৱৰ্ক আপোনাৰ টিমৰ যোনটো কামটো হৈছে খুব সুন্দৰ হৈছে আচলতে ইয়াত মানে কোনো মোৰ মতেতো একো বেয়া হোৱা নাই আমাৰ জানাই গোটেইখিনি কৰিছে জানাই ধুনীয়া কৰিছে গতিকে এতিয়া গীত চলিব এতিয়া এইটো বিশ্বদা চেও মই বহাই দিছোঁ চাউণ্ডটো ঐ नहीं बा ओए মনৰে গাবা আমাৰ লগত এতিয়া মই নাগাওঁ বাৰু মনৰে হওঁকে গাব আৰু মাঘৰ বিহুত জুই খোৱা চিঞৰ বাখৰ কৰি মাছত বহাই থৈছে একো নাই চাউণ্ডটো কমাই দিছোঁ শেহতীয়াকৈ হ'লেও মাঘৰ বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল দেই থাকিলে পাতিছিলে ৰাজধানী মহানৈ পাদহতে আজোহা গাঁৱতে হাবুঙত পাতিছিল আহোম এটা ভেটি আছে বহু কাহিনী মাত বহি অৱস্থা মাঘৰ বিহু বুজি পাইছে আৰু টোপনি খতি তাতে হয় আকৌ ৰাইজক বোলো অলপ আমি দিওঁ মণ্ডুদাৰ লগত লগ কৰি পিনে সেইকাৰণে বোলো ভিডিঅ'টো বনালোঁ বাকী একো বেয়া নহ'ব আপোনালোকে এতিয়া গীতটো চলি গৈ আছে আমি ইতিমধ্যে ডিমৌ পাইছোঁহিয়ে খুব ধুনীয়া ভিউ পূৰ্ণিমা দেখি মোহনৰ তুমি বগী হলা মই কলা হলো বৰণ নিমিলে মোকে কলা বুলি কেলৈ নিন্দা কৰা মোকে কলা বুলি কেলৈ নিন্দা কৰা পাহৰিলা অতীতৰ দেখা জীবন দুদিনীয়া বান্ধ হৈ গাটো নদী কাটে ধন গুণ বান্ধ মাতো খটেকীয়া এবেহেলাও জালেহে বা এবেহেলাও ছুটি লৈ যাওঁহে মোৰে বান্ধ দুবেহেলাও দুমুঠি বঢ়িয়া এতিয়া গানটো বন্ধ কৰি দিছোঁ মণ্ডুদালৈ বহুত ধন্যবাদ থাকিলে এইখিনি সময় দিলে আপুনি আৰু এতিয়া আমি লগতে গৈ আছোঁ খুব ফূৰ্তি হ'ব এতিয়া খুব ভাল লাগিছে তো ৰাইজ
ভিডিঅ'টো ইয়াতে সামৰিম থ্ৰুতে আপোনালোকক ক'ব বিচাৰিছোঁ আজিৰ ভিডিঅ'টিত মই আচলতে যিটো গীতে খুবেই জনপ্ৰিয়তা লাভ কৰিলে পণ্ডদাৰ গীত আপোনাৰ তেখেতৰ লগত মই আপোনালোকৰ লগত কথা পতাই দিলোঁ লাভ কৰিছে বুলি ক'ব লাগিব লাভ কৰিছে আৰু বহুত দূৰ বাকী আছে এয়া মাত্ৰ আৰম্ভণি গতিকে আমি সকলোৱে আশা কৰিছোঁ আমি যে মণ্ডদা আগুৱাই যাওঁ এনেদৰে আৰু ভাল ভাল গীত আমাক দি যাওক যিহেতু আমি ভাল পাইছোঁ মই ভাল পাইছোঁ আপোনালোকে সকলোৱে ভাল পাইছে গতিকে আশা কৰিছোঁ মণ্ডদাই অতি সোনকালে আৰু বেলেগ কিছুমান গীত আমাৰ আগলৈ মানে আগবঢ়াই দিব গতিকে চেষ্টাটো কৰি আছে তেখেতে গতিকে মোৰ চেনেলটো অলপ চাই থাকিব আপোনালোকে অসীমজ্যোতি বৰুৱা নামটো নাপাহৰিব যিসকল নতুন ছাবস্ক্ৰাইবটো কৰি যাব আৰু মই আগতে আপোনালোকক কৈছিলোঁ আৰু এতিয়াও কওঁ যে কষ্ট কৰিছোঁ আপোনালোকৰ বাবে আৰু মোৰ চেনেলটো অলপ বেলেগ মোৰ কামবোৰ অলপ বেলেগ আপোনালোকে চালে গম পাব যিসকল লোকে চোৱা নাই এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰাৰ পিছত চাই নিশ্চয়কৈ ভাল পাব আৰু সকলোলৈ ভোগালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিলে আৰু কেতিয়াবা যদি আপোনালোকে কিবা সাংস্কৃতিক বিষয়ত যদি কিবা সহায় বিচাৰে বা আপোনালোকে যদি ঢোল খোল নাগাৰা ইত্যাদি যদি আপোনালোকে মোৰ পৰা শিকিব বিচাৰে তেতিয়াহ'লে আপুনি শিকিব পাৰিব মোৰ পৰা বুলি নহয় আপোনালোকে বেলেগ কাৰোবাৰ পৰা শিকিব বিচাৰিলে যদি কিবা যোগাযোগ আপোনালোকে কৰিব বিচাৰে মোক আপোনালোকে মেছেজ কৰিব পাৰে আৰু ডেছক্ৰিপশ্যনত মই মোৰ কণ্টেক্ট নম্বৰ দি থওঁ কিন্তু আপোনালোকে কালচাৰ ৰিলেটেড কামবোৰতে আপোনালোকে ফোন কৰিব ঠিক আছে গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল পালে অলপ ছাপোৰ্ট কৰিব বাকী একো নকওঁ তাকে কৈ আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে হয়তো তেজপুৰত লগ পাম কিয়নো মই তেজপুৰত থাকোঁ গতিকে তেজপুৰবাসীসকলে যদি ভিডিঅ'টি চাই আছে অলপ শ্বেয়াৰ কৰি দিব আৰু গতিকে মণ্ডদা শেষত আকৌ এবাৰ টাটা বাই বাই কৈ দিওঁ সকলোকে ধন্যবাদ নমস্কাৰ থাকিলে ধন্যবাদ থাকিলে ঠিক আছে ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ গুড বাই